নমস্কাৰ সকলোৰে সুবিধাৰ বাবে আজি এই ভিডিঅ'টো মই আপোনালোকৰ আগলৈ আনিছোঁ। এইটো এটা সন্মুখত মোৰ ফুল চিলিণ্ডাৰ আপোনালোকে দেখিছে। মই আজি ইয়াত চেক কৰি দেখুৱাম আপোনাক কিদৰে চেক কৰিব লাগে। মই এই চিল পেকটো খুলিলোঁ, খুলি তাৰ যিটো নজেল বুলি কয় সেই নজেলটোত মই পানী অলপমান দিছোঁ, যিটো নেকি মানুহে কৰে, সৰ্বসাধাৰণতে কৰিব বাৰু নালাগে। চাওক এইটো সম্পূৰ্ণ শুদ্ধ চিলিণ্ডাৰ, কোনো ভুল নাই, কিন্তু সেই পানীখিনি পেলাই দিব লাগে। সৰ্বসাধাৰণতে মানুহে পানীখিনি পেলাব পাহৰি যায়। দৰাচলতে আমি চেক কৰিব লাগে তাৰ তলত, মানে সেই মাথাটোৰ তলত যিটো জইন আছে সেই জইনটোত আমি চেক কৰিব লাগে। ওপৰৰ ঢাকনটো আপুনি খুলি লওক বা বন্ধ কৰি লওক, একো নাই। যিটো চিলিণ্ডাৰ জইন দেখিছে টেংকিৰ পৰা সেই সৰু নজেলকণ, তাৰ মাজত লিক হ'ব পাৰে। চাওক এই চিলিণ্ডাৰটো অলপ লিক আছে, সৰু সৰু বুনকৈ ওলাই আছে। আপুনি চাওক, বিশেষকৈ সেই লিকবিলাক চাব লাগে, কাৰণ আপুনি ৰেগুলেটৰটো লগাই থৈ যেতিয়া জ্বলাব অন কৰি, তেতিয়া ইয়াৰ পৰা কাষেদি লিক হোৱা যিখিনি গেছ থাকিব সেই গেছখিনি আপোনাক হয়তো ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি সাৱধান হওক, ওপৰৰ নজেলত নহয়, আপুনি লিকটো চেক কৰক। এই কথাটো আপুনি মনত ৰাখক।